তিনি সন্তানৰ মাতৃ অভিনেত্ৰী গায়ত্ৰী মহন্তই আকৌ দিলে এক ভাল খবৰ। খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত প্ৰিয় অভিনেত্ৰীগৰাকীক শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰাও অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তক অলেখ অযুত শুভকামনা তথা শুভেচ্ছা জনালোঁ। হাই এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাব, অভিনেত্ৰী গায়ত্ৰী মহন্তৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়। অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ এটা বাতৰি বৰ্তমান সময়ত সামাজিক মাধ্যমত বন জুইৰ দৰে ভাইৰেল হৈ পৰিছে। জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ আছে এটা বহুত ভাল খবৰ। খবৰটো হ'ল যে 2024 চনৰ সৃষ্টিৰ সাধনা বঁটা পাবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই। খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।